প্ৰিয় দৰ্শকসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে মই বৰ্তমান শিৱসাগৰত উপস্থিত আছোঁ। শিৱসাগৰত এই পিছফালে যে যিখন পথাৰ দেখিছে সেই পথাৰখন হৈছে ঐতিহাসিক ৰূপহী পথাৰ। আজি ৰূপহী পথাৰত গৈ আছোঁ। খন্তেক সময়ৰ পিছতে ইয়াতে অনুষ্ঠিত হ'ব ম'হ যুঁজ। ইয়াতে কোনো কমিটি নাই। এইটো এটা খুব লক্ষণীয় বিষয় যে ম'হ গোৱালসকলে তেওঁলোকৰ কিছু পৰম্পৰা আছে, পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে নিজেই ম'হ যুঁজৰ আয়োজন কৰিছে আৰু আমি চাবলৈ গৈ আছোঁ। যদি ম'হ যুঁজ হয় প্ৰিয় দৰ্শকসকল ইতিমধ্যে মই আছোঁ ৰূপহী পথাৰত। ৰূপহী পথাৰ আপোনালোকে দেখিছে লোকে লোকাৰণ্য হৈ পৰিছে। খন্তেক সময়ৰ পিছতেই ইয়াতে অনুষ্ঠিত হ'ব ম'হ যুঁজ। ম'হ যুঁজটো দেখাম আপোনালোকক, চাই থাকক। প্ৰিয় দৰ্শকসকল ইতিমধ্যে মই কৈছোঁৱেই যে আজি মই আহি ৰূপহী পথাৰত উপস্থিত হৈছোঁ। আৰু ৰূপহী পথাৰত যি আমাৰ মাঘৰ বিহুত যি ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাৰে কিন্তু ম'হ যুঁজ ইয়াতে পালন কৰে। মই যোৱা বছৰ দেখাইছিলোঁ এটা ব্যক্তিগত এটা ৱেব পৰ্টেলত, কিন্তু এই মুহূৰ্তত মোৰ নিজৰ চেনেলত দেখাইছোঁ আপোনালোকক। লগতে আমাৰ ম'হৰ যিজন গৰাকী আছে, ম'হ যুঁজ চালে আচলতে কি হয়? নমস্কাৰ, মই অসমবাসী ৰাইজলৈ বছৰেকৰ বিহু হিচাপে আপোনালোকক সকলোৱে যাতে আনন্দিত হওক তাৰ হৈ, আৰু আমি এই স্থানীয়ত আমি প্ৰতি বছৰে আমি ম'হ যুঁজ কৰোঁ। ম'হ যুঁজ কৰিবলগীয়া এইটো কাৰণতে কৰিবলগীয়া হয়, আমাৰ ইয়াত ভালমানকেইটা গোৱালৰ বহুত মাইকী ম'হ আছে, কিন্তু প্ৰত্যেকৰ জুমত ম'হ থাকে। ইটো জুমৰ পৰা সিটো জুমলৈ যাব নোৱাৰা কাৰণতে আমি গোৱালসকলে ম'হখিনি মতা ম'হকেইটা আনি আমি এই স্থলীতে আমি ৰাইজে গোট খাই ৰাইজকো লগত লৈ আমি ম'হখিনি যুঁজ কৰাই যিটো ম'হ জিকি যায় সেই ম'হটো আমি সদায় এৰালত ৰাখোঁ। হৰা ম'হকেইটা আমি জুমত মেলি আমি গোৱাল সন্থা উপকৃত কাৰণতে আমি এই যুঁজখন প্ৰতি বছৰে কৰি আহিছোঁ। আৰু ম'হ যুঁজ মাঘৰ বিহুত যিসকলে ম'হ যুঁজ চায় সেইসকলৰ মূৰ ঘূৰণিৰ পৰা বহুত নিবাৰণ হয় বুলি আমি লোকবিশ্বাস আছে, আমাৰ এইটো দৃঢ় বিশ্বাস। ইতিমধ্যে আপোনালোকে দেখিছে ইয়াতে ম'হ দুটা ম'হ আহি লৈছে। তাৰপিছত কথা পাতি গৈ থাকিম। কিমান আজি কেইটা হ'ব ম'হ যুঁজ? আজি ম'হ যুঁজ এতিয়া আমি দুহালৈ এতিয়া ইতিমধ্যে এহাল আমি যুঁজাই উঠিছোঁ, আৰু এতিয়ালৈ আৰু 2 নম্বৰ যুঁজখন ইয়াত লগাইছোঁ, আৰু দুহাল মানে ম'হ ৰেডি হৈ আছে বুলি আমি। ঠিক আছে, আপোনালোক দেখাই আছোঁ ৰূপহী পথাৰৰ পৰা, শিৱসাগৰৰ যি ঐতিহাসিক ৰূপহী পথাৰ, এই ৰূপহী পথাৰৰ পৰা আপোনালোকক এই মুহূৰ্তত আমি দেখাই আছোঁ ম'হ যুঁজৰ। বহুত চেষ্টা কৰি আছে, ম'হ ইতিমধ্যে যুঁজা নাই। যদি সম্ভৱ হয় আপোনালোকক দেখাম। ইয়াতে দেখি আছে আপোনালোকে বহুত চেষ্টা কৰি আছে, কিন্তু কি হয় নাজানো। যদি হয় সম্ভৱ মই দেখাই দিম আপোনালোকক। প্ৰিয় দৰ্শকসকল ইতিমধ্যে আপোনালোকে দেখিলে ৰূপহী পথাৰ ম'হ যুঁজ কেনেকুৱা হ'ল। আমি বৰ্তমান পাইছোঁ দাদা এজন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ। বিজিতা প্ৰথমতে ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকে নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে
আমি ভোগালী বিহু ওলগ জনালোঁ। প্ৰান্তিকৰ ব্লকলৈ মই তোমাৰ ব্লকৰ যোগেদি অসমবাসী সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মান্য অনুসাৰে। দাদা কেনেদৰে গ'ল বিহু? বিহুৱে চাই আছোঁ সকলো বিহু মজুত চাবলৈ আহিলে দুখুন্দামান তাৰ ইপাৰে দেখিলোঁ এইপিনেও এখুন্দা লাগিলে। এইটো এটা পৰিৱেশ সকলো গোট যে খাই একত্ৰিত হৈ ৰূপহী পথাৰত ঐতিহ্যমণ্ডিত ৰংপুৰ ৰঙাৰক্ষা ভৰপূৰ য'ত ৰংঘৰ অৱস্থিত কাৰেংঘৰ অৱস্থিত তো সকলো মানে গোৱালসকলে নিজে আয়োজন কৰে, ইয়াত কোনো আয়োজন নকৰে, তেওঁলোকে নিজে কোনো কমিটি নাই নোহোৱাকৈ তেওঁলোকে পালন কৰে। মানুহ যুঁজ হ'ব বুলি ক'লে মানুহ পূৰা ৰাইজ আগবাঢ়ি চাবলৈ আহে, সেইটোৱে মজাটো নহয় জানো বাৰু? হয় হয় হয়, ধন্যবাদ জনাইছোঁ। থেংক ইউ।